Hi friends, welcome to our channel. আপোনালোক সকলোকে আমাৰ চেনেল অসমীয়া মৌচুমীলৈ স্বাগতম জনাইছো। দুদিনমান ভিডিও আনিব পৰা নাই আপোনালোকক তাৰ কাৰণে এক্সট্ৰিমলি সৰি দুখিত আৰু আপোনালোক নিশ্চয় ভালে আছে। মোৰ খবৰ সদায় দৰে গৰম আৰু আপোনালোকৰ মৰম বিচাৰি আজি ভিডিওটো ষ্টাৰ্ট কৰি দিও। আজি ভিডিওত মানে মোৰ ভণ্টি কেজনী মানে কমেন্ট কৰি আছিলে যে বা আপুনি কুৰ্তি পিন্ধি থাকে চুইদাৰ বা মেক্সি ড্ৰেছ আপোনাৰ চাদৰ মেখেলা বা শাৰীত চখ নাই নেকি তেতুনো হ'ব পাৰে নে আমি আমাৰ অসমীয়া সকলৰ মানে চাদৰ মেখেলাতকৈ প্ৰিয় সাজ একোৱে হ'ব নোৱাৰে আৰু শাৰীও ভাল লাগে। আপোনালোক দুজোৰমান মই এতিয়া সদ্যহতে কিনা দুজোৰমান চাদৰ মেখেলা মোৰ প্ৰিয় বোৱা কাপোৰ দেখুৱাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ভাল পায় নতুনকৈ যদি আমাৰ চেনেলত ভিজিট কৰিছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ পৰিয়ালৰ সদস্য হৈ পৰক, মোৰ ইউটিউব পৰিয়ালৰ সদস্য হৈ পৰক। চাওঁ আহক। এয়া বোৱা কাপোৰ বুলিলে আমাৰ সকলো অসমীয়াৰে ভাল লাগে। অসমীয়া বুলি নহয়, যিসকল অনা অসমীয়া লোকো আছে তেওঁলোকৰো খুব প্ৰিয় আৰু এই কলা কাপোৰযোৰত গোটেইযোৰতে কাম কৰা আছে। বোৱা কাপোৰ কাৰণে ভাল লাগে। এযোৰ আৰু এযোৰ পাৰ্পল কালাৰত খুব ধুনীয়া এযোৰ চাদৰ মেখেলা আপোনালোকে দেখিলে এতিয়া ধৰিব নোৱাৰিব, মই মেলি দেখুৱাই দিম। আৰু এযোৰ অৰেঞ্জ কালাৰ, লাইট অৰেঞ্জ কালাৰত আছে, বৰ ভাল লাগে। এযোৰ ঘিচা, এযোৰ নতুন নহয় বহুত পুৰণি কাপোৰ, গোটেই মাজটোত ক'লাকৈ আছে আৰু এখন প্লেইন টচ মুগা আৰু এইখন ডিজাইনাৰ নন্দিনী বৰুৱাই মোক কৈ দিছিলে। এখন ডিজাইনাৰ পিয়ৰ ঘিচা হয়, এখন কেইবাবছৰ আগতেই লোৱা, এখন ইমান নতুন নহয় অৱশ্যে, কিন্তু মই বেছিকৈ নিপিন্ধো মৰমতেই তেখেতে দিছিলে আৰু অলপ দামো লৈছিলে। আৰু এইযোৰ লিনেনৰ হয়, এইযোৰ মই কালিয়ে কিনিছোঁ, কালি আহি পাইছে অনলাইন আৰু এইযোৰ কাপোৰো ভাল লাগিছে পিন্ধিবলৈ। কেইবাটা কালাৰৰ ব্লাউজৰ লগত পিন্ধিব পাৰিম কাৰণে ভাল লাগিছে। এইযোৰ মোৰ পাৰ্চনেল ফেভৰেট। এইযোৰ কাপোৰ মোৰ এটা কাৰণত ভাল লাগে, ৰঙা ফুল আছে সেইটোতো ভালেই লাগে। তাৰোপৰি কি কাৰণে ভাল লাগে আপোনালোকক মই এইযোৰ কাপোৰ মেলি দেখুৱাম, খুব ধুনীয়া দেখিব আপোনালোকেও নিশ্চয়। আৰু এইযোৰ কণ্ট্ৰাষ্ট কাপোৰ, এনেকুৱা কাপোৰবোৰো মোৰ ভাল লাগে আৰু এই গ্ৰীণটো মোৰ ফেভৰেট। গতিকে এই ডিজাইনাৰ চাদৰখন যে এইখন খুব ধুনীয়া চাদৰ। চব ইয়াত যে ৰ'জৰ কামটো কৰা আছে, গোলাপৰ কামটো, তাত যে ষ্ট'ন আছে সেইটো ইমান ধুনীয়া লাগিছে, পিন্ধিলে খুব ধুনীয়া লাগে চাদৰখন। আৰু স্লিভলেছ ব্লাউজ এটা আছে মোৰ, তাৰ লগত পিন্ধিলে মোক খুব ভাল দেখোঁ, নিজকে ভাল লাগে চাদৰখন পিন্ধি। আপোনালোকেও চাগে ভাল দেখিছে নহয়নে? চাদৰখন বৰ ধুনীয়া, সঁচাকৈ বৰ ধুনীয়া কাম কৰিছে তেখেতে। আৰু এইখন চাদা টচ মুগা, ইয়াত ৰঙা কৰিছোঁ, ৰঙা দহি বটা আছে বা কাৰোবাৰ যদি মুগাৰ মেখেলা ক'লা ফুল আছে ক'লা দহি বাতিবও পাৰে বা নীলা থাকিলে নীলা আৰু মাজত কাম কৰি ল'বও পাৰে, এম্ব্ৰইডাৰী কৰি ল'বও পাৰে। তাৰোপৰি এয়া এইযোৰ হৈছে যে মই আপোনালোকক কৈছিলোঁ যে কি কাৰণে ভাল লাগে, কি কাৰণে এইযোৰ মোৰ পাৰ্চনেল ফেভৰেট সেইটো মই আপোনালোকক ক'ম। এইটোৰ ৰঙা ৰংটোৰ কাৰণেতো হয়েই, মহিলাসকলৰ ৰঙা ৰংটো খুব প্ৰিয়। তাৰোপৰি এই চাদৰখন ল'লে এই মাজতে ফুলটো এনেদৰে পৰি যায়, চাওক এনেদৰে ফুলটো মাজত পৰি যায়, সেইকাৰণে খুব ধুনীয়া লাগে চাদৰখন। ব্লাউজটোতো এনেকুৱাই গোটেই ব্লাউজটোত কাম কৰা আছে, এটা ৰিজনেবল প্ৰাইজত এযোৰ খুব ধুনীয়া কাপোৰ, এযোৰ ভাল লাগে। আৰু এইখন হৈছে গ্ৰে কালাৰ শাৰী, গ্ৰে কালাৰটো মোৰ এনেও খুব ভাল লাগে আৰু গ্ৰেত এইখন 1500ৰ পৰা 2000ৰ ভিতৰত পৰিছিলে, এতিয়া খুটমুচ হৈ আছে দেখিবলৈ আপোনালোকে বৰ ভাল নাপাব, কিন্তু এই শাৰীখন এনেই পিন্ধিলে খুব ধুনীয়া লাগে। আৰু ব্লেক চাদৰ মেখেলাযোৰৰ এই ব্লেক যে এই চাদৰখন মোৰ চাদৰ গোটেই কাপোৰযোৰেই খুব ভাল লাগে আৰু মই বহুত বাৰ পিন্ধিছোঁ এযোৰ কাপোৰ, মোৰ আমুৱাই নগ'লে আৰু এযোৰ খুব ভাল লগা এযোৰ কাপোৰ। আৰু এই গ্ৰীণ কালাৰটোৱে যিকোনো মানুহক মই ভাবোঁ ভালেই লাগে আৰু ব্লেক ব্লাউজৰ লগত পিন্ধিলে খুব ধুনীয়া লাগে। এযোৰ তেনেকুৱা কাপোৰ যে গল্ডেন ব্লাউজৰ লগত পিন্ধিলেও ভাল লাগিব আৰু ব্লেক ব্লাউজৰ লগত পিন্ধিলেও খুব ধুনীয়া লাগে, খুব ভাল কাপোৰ এযোৰ। আপোনালোকক দেখুৱালোঁ আৰু মোৰ এযোৰ ফেভৰেট, এযোৰ মই অৰ্ডাৰ কৰিছিলোঁ। প্ৰাইচটো ইয়াৰ আপোনালোকে অলপ বেছি পাব পাৰে, ময়ো অলপ বেছি পাইছোঁ, 1700 ইয়াৰ প্ৰাইচটো। আৰু ৰেডি টু ৱেৰ আছিলে, ইয়াৰ লগত ব্লাউজ পিচ আছে। ব্লাউজ পিচটো মই চাগে নিচিলাম কাৰণ এইটো একেবাৰে তেনেকুৱাই চাদৰখন যেনেকুৱা একেবাৰে এনেকুৱা চিম্পল, ইয়াত ফুল আছে। আৰু এইটো ইয়াৰ লগত আপোনালোকে গ্ৰীণ ব্লাউজো পিন্ধিব পাৰিব, পিংক আছে, ব্লু আছে, যিকোনো স্লিভলেছ ব্লাউজৰ লগতো দেখিবলৈ খুব ধুনীয়া লাগিব। আৰু মোৰ ভাল লাগিছে এইযোৰ চাদৰ মেখেলা, ৰেডি টু ৱেৰ হয়, সেইটো কাৰণে ভাল লাগিছে যে আনি পেলাই
ব্লাউজ থাকে পিন্ধিব পাৰি আৰু কামটো খুব ধুনীয়া আছে ইয়াৰ কালাৰ কন্ট্ৰাষ্টটো খুব ধুনীয়া কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া এয়া চাওক দহি বটাই আছে খুব ভাল লাগিছে কাপোৰযোৰ আৰু এযোৰ আপোনালোকে পিন্ধিব পাৰে এযোৰ ফুৰিবলৈ যাবলৈও পিন্ধি যাব পাৰে আৰু গাত আছেনে নাই ধৰিব নোৱাৰি খুব লাইট ৱেইট সেইটো কাৰণে খুব ভাল আৰু গতিকে সেইযোৰ এযোৰ কাপোৰ গতিকে নাৰীয়ে নাৰীক প্ৰমোট কৰিব লাগিব নহয় জানো গতিকে প্ৰত্যাশা বৰা তেখেতে এই খুব ধুনীয়া কাম এটা হাতত লৈছে এই মাটিৰে নিৰ্মিত যিবিলাক টেৰাকটা জুৱেলাৰী সেইবিলাক আৰু অসমত খুব জনপ্ৰিয় হৈছে খুব পপুলাৰ হৈছে ভাল পাইছে মানুহে আপোনালোকেও ল'ব পাৰিব এই মাটিৰ জুৱেলাৰী সেট ইয়েৰিং জুৱেলাৰী সেট চব উপলব্ধ তেওঁৰ ওচৰত আৰু ইমান ধুনীয়া ধুনীয়া নহয় আপোনালোকৰ মানে দেখিলে চালে চাই থাকিবলৈ মন যাব এইযোৰ ফুলি এতিয়া চেলৱাৰৰ লগত হওক বা চাদৰ মেখেলাৰ লগতে হওক খুব ধুনীয়া লাগিব আজি ভাল লাগিলে আপোনালোকৰ লগত ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ অকণমান ভাগ বতৰা কৰিলোঁ নিজৰ সুখ আনন্দবোৰ আৰু নিজৰ সৰু সুৰা ইটো সিটো গতিকে আপোনালোকক কাইলৈ যদিও ব্লগ নিদিবও পাৰোঁ কাইলৈ ছানডে স্কিন কেয়াৰ আপোনালোকৰ কাৰণে লৈ আহিম পৰহিলে চিয়'ৰ আপোনালোকক মই ব্লগ লৈ আহিম বৰ ধুনীয়া ব্লগ এটা আৰু আমাৰ পৰিয়ালটোৰ সৈতে চিনাকি কৰি দিম এই গিফ্টৰ যে এইকেইদিন মোৰ ওপৰত বৰষুণো হৈছে সেইখিনিনো ক'ৰ পৰা কোনে দিছে সেয়াও দেখুৱাম গতিকে আপোনালোকৰ চাদৰ মেখেলা তাৰপিছতে ব্লাউজ মই দুটা ফ্লিপকাৰ্টৰ পৰা পাৰচেছ কৰিছোঁ এইটো ইয়াত এনেদৰে ৱৰ্ক কৰা আছে ইমান ধুনীয়া ব্লাউজ দুটা আপোনালোকে ৰাফ ইউজ কৰিব পাৰে যিসকলে ঘৰত অনবৰতে চাদৰ মেখেলা পিন্ধি থাকে বা ওচৰে পাজৰে যায় তেতিয়া এইটো খুব ধুনীয়া ফ্লিপকাৰ্টৰ পৰা কিনিব পাৰে আৰু প্ৰাইচবিলাকো খুব ৰিজনেবল হয় মই দুটা কিনিছিলোঁ এই তেতিয়া অফাৰতো আছিলে অৱশ্যে এইটো এটা স্কাই ব্লুৰ লগত বগা চাদৰ মেখেলা তাতে এনেকৈ স্কাই ব্লু কাম কৰা পিন্ধিব পাৰে খুব ধুনীয়া লাগে এইটো মোৰ ভাল লাগে আৰু এটা তাৰ নিচিনা একেই ডিজাইন এইটো এটা ছেইম ডিজাইনৰ এইটো পিংক কালাৰটো মোৰ যিহেতু খুব ফেভৰেট হয় সেইকাৰণে এইটো পিংক কালাৰ এটা ব্লাউজ কিনিছিলোঁ এইটো আপোনালোকে তেনেকৈ সকাম নিকাম খাবলৈ বা ওচৰে পাজৰে যাবলৈ পিন্ধি যাব পাৰে বা ঘৰতো আলহী দুলহী আহিলে পিন্ধি থাকিব পাৰে খুব ভাল লাগে এই ব্লাউজকেইটা মোৰ খুব ভাল লাগে পিয়'ৰ কটন হয় আৰু আপোনালোকে ফ্লিপকাৰ্টত পাই যাব এইকেইটা মই পাৰিলে লিংকটো দি দিম আপোনালোকক এইটো চব ইমান ধুনীয়া খুব ধুনীয়া এই যে ইয়াত এইকেইটা কাম কৰা আছে নহয় এইকেইটাৰ কাৰণে মোৰ বেছি ভাল লাগিছে গতিকে আপোনালোকক আজি মোৰ ভাল লগা কেইযোৰমান কাপোৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ ওচৰে পাজৰে যোৱা বা এনেই মোৰ প্ৰিয় নতুনকৈ এতিয়া লোৱা কাপোৰে আপোনালোকক বেছিকৈ দেখাইছোঁ দুযোৰমান আৰু যিহেতু কাপোৰবোৰ খুব সোনকালে আউট অফ ফেশ্বন হৈ যায় গতিকে এগালমান কাপোৰ কিনি লাভ নাই মই এইটোকে ক'ব বিচাৰিছোঁ যে যিটোকে পিন্ধা হয় কাপোৰ যে ঢেৰ থাকিব লাগিব তেনেকুৱা কথা নাই ভণ্টিহঁতক কৈছোঁ কিন্তু যিটোকে হয় কেৰি কৰোঁতে যাতে তেওঁলোক কমফৰ্টেবল হয় সেইটোৱে আৰু কনফিডেণ্টলি কেৰি কৰাটোৱে আচল কথা আৰু আপোনালোকৰ যদি আজি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে মই আৰু দেখুৱালোহেঁতেন ঘৰত আলহীও আছে অকণমান দেখুৱাবলৈ অসুবিধা হ'ব ব্লগো দিব পৰা নাই বেয়া নাপাব কাইলৈ আপোনালোকৰ কাৰণে ছানডে স্কিন কেয়াৰ লৈ আহিম যিসকল আমাৰ চেনেলত প্ৰথম ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব